रायजोआव दुर्गा फुजाया खाथिसै बेबादि समावनो दिनै बङाइगाव पुलिसा साब्रै डाकातिखौ हमनो हायो। हमजानाय साब्रै डाकातिनि मुंखौ महर आली, आजिजुल मोल्ला, आमिनुर हामजा आरो रेशन आली होनना मिथिहोयो। मख'नो गोनांदि बङाइगाव जिल्लानि सिङाव जाफ्लेबाय थानाय सिखाव आरो बायदि समाज बेरेखा खामानिनि हेंथायै बे समाव बङाइगाव पुलिसा संदाननायखौ गोख्रों खालामनायजों लोगोसे मोनसे इसिङारि सुलुंनि बिथाजों डाकातिफोरखौ हमनो हायो होनना फोरमायो। যোৱাকালি আমাৰ প্ৰিভেনশ্যনৰ কাৰণে প্ৰিভেণ্টিভ মেজাৰ্ছৰ হেৰিয়াত অকণমান আমি চ'ৰ্চ ইনফৰমেশ্যনো আছে প্লাছ ফ'ল' আপ প্ৰচিডিঅ'ৰো আছে আৰু মেজৰ ফ'ল' আপ আমাৰ কৰি আছিল OC বঙাইগাঁও ইন্সপেক্টৰ উপেন কলিতা আৰু আমাৰ TSI কুলেন্দ্ৰ হুজুৰি। তেওঁলোকৰ সহযোগত আমি এটা ডেকইটি টিম এটা ক্ৰেক কৰি তেওঁলোকক এপ্ৰিহেণ্ড কৰিবলৈ সক্ষম হওঁ। পূজাৰ বতৰত আৰু প্লাছ তেওঁলোকৰ প্ৰিভিয়াছ যিটো হিষ্ট্ৰী ক্ৰিমিনেল হিষ্ট্ৰী সেইটোৰ মতে চাৰিজন আমি এপ্ৰিহেণ্ড কৰিছোঁ। তেওঁলোকৰ লগত কিছু আমি সামগ্ৰীও পাইছোঁ। চাৰিজনৰ নামটো মই আপোনালোকক জনাওঁ। প্ৰথমজন হৈছে মোহৰ আলী, দ্বিতীয়জন হৈছে আজিদুল মোল্লা উৰ্ফ লাডেন, আমিৰ হামজা মোল্লা উৰ্ফ আমিৰ আলী, চতুৰ্থজন হৈছে ৰচন সিং এলিয়াছ বাবু। তেওঁলোকৰ পৰা আমি ৰিকাভাৰ কৰিবলৈ সক্ষম হওঁ আপাচি RTR বাইক এখন নাম্বাৰ প্লেট নোহোৱা। তাৰপিছত কিছু হাউচ ব্ৰেকিং ইনষ্ট্ৰুমেণ্টছ আছে, প্লাছ আছে আপোনাৰ যিটো বাইক মাষ্টাৰ কি বুলি কয়, বাইক বা ভেহিকেল ব্ৰেকিং কি, তাৰপিছত দুটা মোবাইল হেণ্ডছেট আৰু বহুত অন্যান্য কিছুমান সামগ্ৰী ইনষ্ট্ৰুমেণ্টছ আমি পাওঁ। এতিয়া তেওঁলোকক যেতিয়া আমি এপ্ৰিহেণ্ড কৰোঁ তেওঁলোকৰ খবৰত আমি গম পাওঁ যে তেওঁলোক অলৰেডি তেওঁলোকে প্লেনিং আৰম্ভ কৰিছিল যে দুৰ্গা পূজাৰ সময়ত তেওঁলোকে বাইক হওক বা অন্যান্য প্ৰপাৰ্টিৰ ক্ৰাইম যিখিনি তেওঁলোকে কৰিবলৈ এটা প্লেনিং কৰিছিল, মেজৰ প্লেনিং। আৰু ইতিমধ্যে আমাৰ দুটা কেছ স্নেচিঙৰ হৈছিল অভয়াপুৰীত। তেওঁলোকে সেইটোৰো কনফেশ্যন কৰিছে যে অভয়াপুৰী গ'ল্ড চেইন স্নেচিঙত তেওঁলোকৰ হাত আছিল। সেইটো ফ'ল' আপতো তেওঁলোকক এপ্ৰিহেণ্ড কৰা হৈছে আৰু এই কামিং যিটো তেওঁলোকে প্লেন কৰি আছিলে ডেকইটিৰ পূজাৰ সময়ত, সেইটোৰ কাৰণে প্ৰিভেণ্টিভ মেজাৰ হিচাপে আমি চাৰিজনক এপ্ৰিহেণ্ড কৰোঁ আৰু এইটো ফ'ল' আপ আমি বহুত দিনৰ পৰা চলাই আছিলোঁ। চলাই থকাৰ পিছত আমাৰ OC বঙাইগাঁও আৰু TSIৰ কমপ্লিট অপাৰেশ্যনৰ বেচিছত এইটো আমি ছাকচেছফুলি তেওঁলোকক এপ্ৰিহেণ্ড কৰিবলৈ সক্ষম হওঁ। চাৰিজনৰ ঘৰ বঙাইগাঁও হয়। তেওঁলোকৰ পাৰ্মানেণ্ট এড্ৰেছ যদিও বঙাইগাঁও, তেওঁলোকে বিভিন্ন ঠাইত তেওঁলোকে অস্থায়ী ৰূপে থাকেগৈ। বৰপেটাত থাকে, কেতিয়াবা টিকিৰঘিলা মেঘালয়ত থাকে, গোৱালপাৰাত থাকে, ধুবুৰীত থাকে। গতিকে তেওঁলোকৰ যদিও স্থায়ী পাৰ্মানেণ্ট এড্ৰেছ বঙাইগাঁও দেখাই আছে, তেওঁলোকে অস্থায়ী ৰূপে কিন্তু বিভিন্ন জেগাত তেওঁলোকে এড্ৰেছ আছে।